মই কি কৈছে জানে আপচু প্ৰেচিডেণ্ট বা আপচু যদি কয় আমি কৰিছে বুলি যদি কয় তেতিয়াহে মই মানিব পাৰিলে হয় ইহঁতে কৰা নাই কৈছে না ইহঁতে কৰিছে উল্টা ইহঁতে ক'ব লাগিছিল হয় আমি আপচু এই কামটো কৰিছে তেতিয়া মই বিশ্বাস কৰিলে হয় ইহঁতে কৰা নাই বুজিছে ইহঁতে কৰা নাই বুলি কৈছে তাৰমানে কৰিছে উল্টাহে ইহঁতে একবাৰ ভালকে এক্সামিন কৰি পেলাই চাওকচোন আপোনালোকে আজি উল্টাপানী সৰলপাৰা সেইফালে আৰু এইফালে জংদুৱাৰ ফালে মানে ৰায়মনা সেইফালে আমাৰ বিপিএফ দলৰ নাম লৈ পেলাই বিপিএফ দলৰ কিবা ফ্লেগ লৈ পেলাই বা বিপিএফ দলৰ নাম লৈ পেলাই জংঘল কাটি আছে এইটো কোন হয় কথাটো একে হয় না নহয় তাৰমানে বিপিএফ দলৰ নাম লৈ জংঘল কাটিবলৈ 400-500জন ওলাই পেলাই গৈ আছে যে এইটো বিপিএফ কৰিছে না ইউপিএফ কৰিছে এতিয়া এই মই কোৱাটো এই একে বস্তু আমাৰ নাম লৈ পেলাই বিপিএফৰ ছাপৰ্টাৰ হৈ পেলাই ইহঁতৰ মানুহে জংঘল কাটিবলৈ যায় 400-500 এইটো কি হ'ল এইবিলাকে মুঠতে স্পষ্ট ডিফেন্ডৰে ক'ব লাগিছিল এই কামটো আমি কৰিছে তেতিয়া মই বিশ্বাস কৰিলে হয় সি কৰা নাই ৰণনীতি আমাৰ NDA হিচাপে হ'ব গোটেই অসমত NDA হিচাপে 126টা চিট আছে 126টা চিটত আমি একেলগে চিটটো বিতৰণ কৰি পেলাই কোনটো চিটত কোন সমষ্টিত বিপিএফ খেলিব সেইটো আজিৰ দিনত আলোচনা কৰা নাই মুঠতে আমি বিপিএফ দল হিচাপে 15টা চিটত খেলে না ইয়াতকৈ বেছি চিটত খেলে সেইটো আমাৰ দলৰ মাজত আলোচনা হ'ব মুঠতে আমাৰ প্ৰিপাৰেশ্যন ভাল আমি কৈছোঁ যে BTC নিৰ্বাচনত যিটো প্ৰচাৰ এই প্ৰচাৰৰ সময়তো আমি BTC বাসী ৰাইজৰ কাৰণে কি কৰিম নকৰিম সেইবিলাক গোটেই কথা আমি প্ৰচাৰ কৰিছে এই হিচাপত আমি আজিলৈকেও একে ষ্টেণ্ড আৰু আমি অতি সোনকালে ৰাইজক যেনেকৈ আমি কৈছোঁ যে 2005 চনটো ভিত্তি কৰি পেলাই সকলোকে মাটিৰ পাত্তা দিয়া যাব সেইটো আমাৰ ষ্টেণ্ড আজিলৈকেও আছে আৰু আমি প্ৰত্যেক চাৰ্কেল আমাৰ ৰিটায়াৰ্ড মণ্ডল বা ৰিটায়াৰ্ড খানাগড় ইহঁতক নিযুক্তি দিয়া হৈছে অতি সোনকালে ইহঁতে কামটো আৰম্ভ কৰিব কথা সেইটোৱে আৰু আমি যেনিবা ইয়াং ল'ৰা ছোৱালীসকলৰ বেকাৰ ল'ৰা ছোৱালীসকলৰ কাৰণে 100 crore ব্যৱহাৰ কৰিম বুলি কৈছে সেইটো আমি বাজেটত ধৰিছোঁ এইটো আমি ফেব্ৰুৱাৰী প্ৰথম সপ্তাহতে আমি আৰম্ভ কৰিম আৰু গৰীব দুখীয়াসকলৰ কাৰণে আমি 50 কোটি ধৰিম বুলি কৈছিল এইটো আমি অলৰেডি ধৰা হৈছে আৰু সেল্ফ হেল্প গ্ৰুপৰ কাৰণে 50 কোটি সেইবিলাক চব মুঠতে ইলেকশ্যনত আমি যিটো কমিটমেণ্ট দিছে সেইটো আমি কাম কৰিম আমি পিছুৱাই যোৱা নাই কথা সেইটোৱে অৰুণোদয়টো প্ৰমোদ বড়োৰ দিনত বহুত ফিল আপ কৰি গ'ল কিছুমান ডাবল আছে সেইবিলাক কেঞ্চেল হৈছে বুলি আমি জানো মুঠতে অৰুণোদয়ৰ ক্ষেত্ৰত আমি জাষ্ট চাব পাৰিছোঁ কোনটো সঁচা কোনটো মিছা সেইটো আমি কাৰেকশ্যন কৰি আছোঁ বহুত কেঞ্চেল হৈ গ'ল প্ৰমোদ বড়োৱে মানে যিসকল মানুহে পাব লগা ব্যক্তি সেইখিনি মানুহে পোৱা নাছিলে মানে ইলিগেল আর কি মানে পাবৰ কাৰণে যোগ্যতা নাথাকা মানুহসকলক ইহঁতে নাম দি পেলাই গৈছিলে সেইবিলাক অট'মেটিক আমি কেঞ্চেল কৰিছে মুঠতে বহুত অসম চৰকাৰৰ আণ্ডাৰত বহুত স্কিম আছে বহুত প্ৰজেক্ট আছে মুঠতে আমি নতুনকৈ পোৱা নাই প্ৰমোদ বড়োৱে কাম কৰি যোৱা কিছুমান আধৰুৱা কাম এইটো আমি এতিয়া ফিল আপ কৰি আছে সেইটোৱে এইটো পৰ্ট অফ একাউণ্ট হ'ব না ফুল ফ্লেজড বাজেট হ'ব মই নাজানো মুঠতে ফেব্ৰুৱাৰী মাহত এটা আৰু
2026-27 কাৰণে ফুল ফ্লেজেড বাজেট সেশন বাজেট হ'ব বুলিহে মই জানো। তো এতিয়া আমি ফেব্ৰুৱাৰী মাহত আমাৰ যিটো 26-27 যিটো ফুল বাজেট হ'ব, ইয়াত আমাৰ যিখিনি পাব লাগে ইয়াতকৈ আমাৰ 10% এনহেঞ্চ আমি কৰিম। এইটো ছিষ্টেমত আছে। 10% এনহেঞ্চ হৈ পেলাই আমাৰ বাজেটটো আহিব বুলি আমি কামনা কৰিছোঁ বা আমি ডিমাণ্ড দিওঁ। এইটো এটা ছিষ্টেম হৈ গ'ল। প্ৰত্যেক বাজেটত বছৰে 10% এনহেঞ্চ হ'ব লাগে, এইটো দৰমহা। কিন্তু প্ৰমোদ বড়োৰ দিনত এইটো হোৱা নাছিল। আকৌ আমি বেক হৈ গ'ল 5 বছৰ। এতিয়া আমি সেই 5 বছৰত যিখিনি 10% গেপ হৈ আছে 5 বছৰত, সেইটো মেকআপ কৰি পেলাই আজিৰ দিনত কিমান হয় সেইটো যোগ কৰি পেলাই আমি এই বাজেটটো আমাৰ BTCৰ পৰা যাব। আৰু এটা কথা কৈছে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া জানুৱাৰী মাহত অহাৰ কথা, গতিকে আপুনি প্ৰধানমন্ত্ৰীক লগ ধৰিবলৈ যাব নেকি সাক্ষাৎ কৰাৰ কাৰণে? আৰু প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই জানুৱাৰী মাহৰ অহাৰ কথা। এইটো হ'ল আমি যেতিয়া নেকি BTC চুক্তি কৰিছিলে 2003 চনৰ 10 ফেব্ৰুৱাৰী, ইয়াত আগত যিখিনি আমাৰ আলোচনা আছিলে, যেনিবা ইণ্ডো ভূটান নেশ্যনেল হাইৱে, কোকৰাঝাৰ টু গেলেম্পু ৰেলৱে, আৰু পাঠশালা টু এইফালে নাংলাম ৰেলৱে, আৰু ৰঙিয়া টু চান্দৰজংঘা ৰেলৱে ষ্টেচন হ'ব লাগে। এইবিলাক প্ৰপ'জাল আগতে দিয়া, কিন্তু আজি এইটো খুব আমাৰ কাৰণে খুব ভাগ্য ভাল বুলি আমি ক'ব লাগিব। মুঠতে আমি যিমানটো জানো, জানুৱাৰী মাহত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এই ৰেল কোকৰাঝাৰ টু গেলেম্পু যিটো ৰেল লাইন, সেইটো অপেনিং কৰি পেলাই ফাউণ্ডেশ্যন কৰি পেলাই যাব। আমি সাক্ষাৎ কৰিব যাব নেকি প্ৰাইম মিনিষ্টাৰ খুব সোনকালে? নাই, এনেকুৱা প্ৰগ্ৰাম নাই। যদি দৰকাৰ আছে যাব, কিন্তু আজিৰ দিনত আমি এনেকুৱা ইমাৰ্জেঞ্চি লগ কৰিব লগা এনেকুৱা ইছ্যু মই দেখা নাই। আক্ৰাছৰ পৰা মোক অলপ আগত লগ কৰি পেলাই কৈছে, আলোচনা এটাই যে কোচ ৰাজবংশী বা আদিবাসীসকলৰ যিটো জনজাতিকৰণৰ ক্ষেত্ৰত আমি আগত যিটো NOC দিছে, ইয়াতে ভাল থাকিলে ভাল, সেইখিনি কথাটো কৈছে। মই ইয়াৰ পৰা আৰু মই কৈছোঁ, আগত যি ষ্টেণ্ড দিছে ইয়াতে মোৰ ষ্টেণ্ডটো ভাল থাকিব। কথা সেইটোৱে, জনগোষ্ঠী দিয়াৰ ক্ষেত্ৰত আমাৰ কোনো আপত্তি নাই, কিন্তু এক্সিষ্টিং ট্ৰাইবেলে একো ক্ষতি হ'ব নালাগে। সেইটোৱে আগত যি আছে সেইটোৱেই। ইয়াত এজেঞ্চিও আগবাঢ়ি যোৱা নাই, এজেঞ্চিও পিছোৱা নাই। মই অন্তিম দিন আমাৰ বডোলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ যিটো এছেম্বলি আজি শেষ হৈ গ'ল। তেওঁলোক চিৰিয়াছ এনেকুৱা এজেণ্ডা নাছিলে। আমাৰ আজি যিটো এছেম্বলি কুৱেশ্যন আৱাৰ আছিলে, আৰু কিছুমান আমাৰ ডিপাৰ্টমেণ্টেল বিল পাছ কৰিব লাগে, সেইখিনি আমি কৰিছোঁ। তো কথাটো হ'ল, এতিয়া আমাৰ অহা 5 তাৰিখত আমাৰ যিটো BPF দলৰ যিটো মাছ গেডাৰিং হ'ব, সেইটোলৈ জনাব লগা কথা আছে। মুঠতে আমি 50,000তকৈ বেছি আমি মাছ গেডাৰিং কৰিবৰ কাৰণে আমি আমাৰ BPF দলৰ সকলো কৰ্মীসকলক আমি জনাইছোঁ। আৰু উদ্দেশ্যটো হ'ল, যিহেতু ইলেকশ্যনো আহি আছে, 2026 এছেম্বলি ইলেকশ্যনো আহি আছে, আৰু আমি এতিয়া নতুন চৰকাৰ BTCত, তো এই হিচাপে অহা 5 বছৰত আমি BTC বাকী ৰাইজৰ কাৰণে, সকলো জাতি জনগোষ্ঠীৰ উন্নয়নৰ স্বাৰ্থত আমি কেনেকৈ কাম কৰিবলৈ কাৰণে হাতত লৈছে, সেইবিলাক গোটেই কথা আমি শান্তি, ইউনিটি আৰু ডেভেলপমেণ্ট, সেই মেছেজটো আমি দিব বিচাৰিছোঁ সকলো ৰাইজক। যিহেতু আমি নিৰ্বাচনৰ সময়ত সকলো জাতি জনগোষ্ঠীকে বিভিন্ন প্ৰতিশ্ৰুতি আমি দি আহিছোঁ, সেইটো আমি কেনেকৈ ইমপ্লিমেণ্ট কৰিম, সকলো দল সংগঠনৰ লগত আলোচনা কৰি পেলাই আমি বহুত প্ৰতিশ্ৰুতি দি আহিছে, সেইবিলাক আমি কেনেকৈ
এই 5 বছৰত ইমপ্লিমেণ্ট কৰিব পাৰিম, এইটো গোটেই কথা আমি সকলো ৰাইজক আমি জনাম বুলি এই যিটো মাছ গেদাৰিং, যিটো ৰেলী প্ৰগ্ৰাম, সেইটো আমি কৰিছোঁ। আৰু ছেকেণ্ড কথাটো হ'ল এই নমিনেটেড 6জন নমিনেটেড মেম্বাৰ, এইটো লৈ কিছু বিতৰ্ক চলিছে। এইটো আচলতে যেনিবা এটা কোচ আৰু এটা ৰাজবংশী এনেকুৱা মেনশ্যন কৰা আছে। সেইটো যদি আইনগতভাৱে যদি সেইটো যদি ৰাইট নহয়, বেআইনী হৈছে, তেতিয়া সেইটো আমি গভৰ্ণৰ ডাঙৰীয়াক বা অসম চৰকাৰক আকৌ ৰিকুৱেষ্ট কৰি পেলাই সেইটো আমি কাৰেক্ট কৰিবৰ কাৰণে আমি ইতিমধ্যে আমাৰ মাজত আলোচনা হৈছে। যিহেতু আমি দিছিলোঁ যেনিবা হেমপ্ৰভা দেৱীক আমি ভাবিছিলোঁ যে শৰণীয়া কছাৰী হিচাপে আমি দিম বুলি। তো ইয়াত নটিফিকেশ্যনত এনেকুৱা আহিছে কোচ হিচাপে। তো ইয়াত আমাৰ অলপ আমাৰ মাজত ভুল বুজাবুজি হৈছে, এইটো আমি সমাধান কৰি ল'ম। তো কোচ ৰাজবংশী হিচাপেতো আমাৰ পৰমেশ্বৰ ৰায় আছে, আৰু আকৌ কোচ হিচাপে হেমপ্ৰভা দেৱী বাইদেউক নমিনেটেড কৰা হ'ল। এতিয়া সেইটো লৈ অলপ আমাৰ মাজত ভুল বুজাবুজি হৈছে, এইটো আমি কাৰেকশ্যন কৰি ল'ম। যদি ভুল হৈছে এইটো আমি আইনগতভাৱে আমি চাম, যদি কেঞ্চেল কৰিব লাগে আমি কেঞ্চেল কৰিম, এইটো স্পষ্ট কথা। বিভিন্ন মহলৰ পৰা এইটো ৰিয়েকশ্যন আহি আছে। কোচ ৰাজবংশী এটাই জাতি, কিন্তু নমিনেশ্যনত নটিফিকেশ্যনত কোচ হিচাপে এজন আৰু ৰাজবংশী হিচাপে এজন আহিছে, সেইটো আমি কাৰেকশ্যন কৰি ল'ম। আজিৰ ভিতৰত আমি আলোচনা কৰি ল'ম অসম চৰকাৰৰ লগত, এইটো ঠিক হৈ যাব। আৰু আমি অহা 5 তাৰিখত যিটো বিপৰীত দলৰ যিটো মাছ গেদাৰিং, ইয়াত আমি যদি যিহেতু আমি NDA হিচাপে চৰকাৰ চলোৱাৰ নিচিনা হৈ আছে এতিয়া, সেইকাৰণে বিজেপি দলৰ কৰ্মকৰ্তাসকলকো আমি আহ্বান জনাইছোঁ, ইহঁতেও যদি আমাৰ এই ৰেলীত যদি অংশগ্ৰহণ কৰে আমাৰ ক'ব লগা একো নাই, কোনো আপত্তি নাই। সেই ধৰণত আমি আহ্বান জনাইছোঁ। নিশ্চয় আহিব, বিজেপি দলৰ বহুত কৰ্মকৰ্তাসকলেও নিশ্চয় আহিব। আমি যিহেতু আহ্বান জনাইছে, স্পেচিয়েলি এই প্ৰগ্ৰামটো হ'ল BPF দলৰ, তথাপিও আমি বিজেপি দলৰ কৰ্মকৰ্তাসকলক আমি আহ্বান জনাইছোঁ যে আমাৰ ৰেলীত যদি যোগদান কৰিব ইচ্ছা আছে যোগদান কৰিব পাৰিব বুলি। নাই, 2জন EMটো এই যে মই যে অলপ আগত কৈছে, ইয়াত অলপ কাৰেকশ্যন কৰিব লগা আছে, সেইকাৰণে আমি আজি দিব নোৱাৰিলোঁ। সেইটো কাৰেকশ্যন কৰি ল'ম, বাছ ইয়াৰ পিছত আমি EMটো দি দিম। এডিশ্যনেল বাজেট মানে আমাৰ SD বাজেট এপ্ৰিললৈকে চলাবৰ কাৰণে আমাক অসম চৰকাৰে দিছে 250 crore, সেইটোৱে। আৰু আমাৰ 2025-26ৰ যিটো SOBT, ইয়াত প্ৰমোদ বড়ো আগৰ চৰকাৰৰ 260 কিছুমান প্ৰজেক্ট ধৰা আছে, সেই পইচাটো ৰিলিজ হোৱা নাছিলে প্ৰমোদ বড়োৰ দিনত। 260 crore এইবাৰ যেহেতু আমাৰ দিনত নতুন চৰকাৰৰ দিনত এইবাৰ ৰিলিজ কৰিব, সেইটো যদি হিচাপ কৰে তেতিয়াহ'লে 510 হয়, 510 কোটি পোৱাৰ নিচিনা হৈছে আমি। কিন্তু 260টো প্ৰমোদ বড়োৰ দিনতে ৰিলিজ কৰিব লাগিছিল, সেই পইচাটো ৰিলিজ হোৱা নাই, এইবাৰ ৰিলিজ কৰিব। তো সেইটোকে ধৰি আমি এতিয়া SD বাজেট হিচাপে 510 পাইছে বুলি আমি ধৰিব পাৰোঁ। কিন্তু কিছুমান স্কিম ধৰা আছে, কিছুমানটো প্ৰমোদ বড়োৰ দিনত যিখিনি কিছুমান স্কিম ধৰিছে সেইবিলাক কিছুমানটো ঠিকে আছে, সেইটো আমি কেঞ্চেল নকৰিম, কিন্তু কিছুমানটো কেঞ্চেল হ'ব।